স্ক্ৰীনত দেখিব এই 5টা পইণ্টৰ কুৱেশ্যন আনচাৰ এইখন ভিডিঅ'ত দিয়া আছে আৰু এইখন ভিডিঅ' DLED ছেকেণ্ড ছেমিষ্টাৰৰ হয় আৰু পেপাৰ কোড হৈছে S2.1। যদি ভিডিঅ'খন চাই কিনে আপোনালোকৰ ভাল লাগে কিবা যদি সহায় হৈছে তো ভিডিঅ'খন লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ যদি আৰু কুৱেশ্যন আনচাৰ লাগে গোটেইবিলাক পেপাৰত তেনেহ'লে কমেণ্ট এটা কৰি দিব আৰু নেক্সট ভিডিঅ'ত গোটেইবিলাক আমি বনাই দিম। ইয়াত গোটেইবিলাক দিয়া আছে যিবিলাক পইণ্ট আছিল এক্সাম ৰিলেটেড, এইকেইটা বাহিৰে আৰু কুৱেশ্যন নাহে এক্সাম ফাইনেল এক্সামত। আৰু বাকী ইউনিটকেইটাৰ যদি এনচাৰ লাগে তো কমেণ্ট কৰি দিব, মই বনাই দিম। আৰু এইখন ভিডিঅ' কেনেকুৱা লাগিছে নিশ্চয় জনাই দিব। তো এইখিনি আপোনালোকে গোটেই ভিডিঅ'খন চাওক, গোটেই ভিডিঅ'ত এনচাৰখিনি দিয়া আছে। আৰু যদি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ লাগে তো কমেণ্ট কৰিব, মই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' আনি দিম। আৰু যিসকলে তোমালোকৰ বন্ধু বান্ধৱী বা ভাইটিয়ে DLED এণ্ট্ৰেঞ্চ দিব 2026ত তেওঁলোকৰ লগতো এই ভিডিঅ'খন শ্বেয়াৰ কৰি দিবা চেনেল লিংকটো, কাৰণ নতুন নতুন ভিডিঅ' আহি আছে চিলেবাছৰ ওপৰত কেনেকুৱা কুৱেশ্যন আহে। আৰু যদি তোমালোকে যদি হেণ্ড ৰাইটিং যদি বুজি পোৱা নাই তো ইয়াত একো নাই, ভালকৈ চাবা, বুজি পাই যাবা কি কি আছে। ইয়াত বহুত ইজিকৈ লিখা আছে। থেংক ইউ।